চাওঁতে চাওঁতে মনসা পূজা আহি পালে আৰু আপোনালোক সকলোৱে জানে বা মোৰ প্ৰিভিয়াছ বহুতকেইটা ভিডিঅ' আপোনালোকে এইটো বিষয়ৰ ওপৰত দেখিছেই মানে আমি মা মনসা পূজাখনৰ কাৰণে বৰ আগ্ৰহেৰে ৰখি থাকোঁ গোটেই বছৰটোৰ আমি আগষ্টৰ 15 তাৰিখৰ পিছৰ দিনকেইটালৈকে ৰখি থাকোঁ তো ফাইনেলি আহি পালে মা মনসা পূজা আৰু আজি হৈছে আগষ্টৰ 17 তাৰিখ মানে আজি হ'ল আপোনাৰ মহাসপ্তমী আৰু আজি তাৰমানে দেওধাবোৰ আহিব আৰু যোৱাকালি বেলবৰণ হৈ গ'ল 16 তাৰিখে আৰু আজি দেওধাবোৰ আহিব চব একদম দূৰৰ পৰা য'ত দেওধাবোৰৰ ঘৰ যি দেওধাবোৰৰ য'ত ঘৰ তাৰে পৰা তেওঁলোকে দৌৰি আহিব ৰাস্তাত মানুহে মালা পিন্ধাব গাখীৰ ঢালিব ভৰি ধুৱাব সেৱা ল'ব মানে বহুত ধুনীয়া পৰিৱেশ আৰু বহুত বেছি ভাল লগা এখন পূজা তো ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ কিন্তু চাওকচোন আজি সপ্তমী আৰু এই সপ্তমীৰ মই মূৰামূৰি সময়ত কৰি আছোঁ মই ব্লাউজৰ কাম কাৰণ মই মানে আগৰ পৰা শুই থকা স্বভাৱ যে তো সেইকাৰণে মানে হাহাকাৰ লাগি যায় মানুহে কয় দেখোন শুই থকা শুয়ালে হাঁহ ধৰিব নোৱাৰে এতিয়া তাৰমানে মই হাঁহ ধৰিব পাৰিম নে নোৱাৰিম নাজানো আৰু আজি মই 12টা বজাত সাৰ পাইছোঁ দুপৰীয়া আৰু এতিয়া কেইটা বাজিছে জানেনে অ' মাই গড 2টা বাজে তাৰপৰা 3টামান বজাততো দেওধাবোৰে হ'ব এতিয়া আজি ভিডিঅ'টো দেখাব পাৰোঁ নোৱাৰোঁ গম নাপাওঁ আৰু দেই তথাপি মই চেষ্টা কৰিম বাৰু আৰু আমাৰ মাইনাটোকো লৈ আহিছোঁ ৰ'ব কাম কৰাবৰ কাৰণে কামখিনি কৰি দি মোক দিবিনে নাই দিম দে পূজাত খাব লৈ যাম দেই আৰু ব্লাউজৰ কালাৰটো চাওকচোন ইমান ধুনীয়া মোৰ হাতখনৰ লগত ব্লাউজটো ইমান ধুনীয়াকৈ চাজিছে ভাল লাগছে ন আবি হাতখনে এটি ব্লাউজখন বৰ ধুনীয়া চাজান দিছে আৰু গাইজ এতিয়া বাজিছে 5:30 আমাৰ গাঁৱত দেওধা আৰু লগতে বাক্তে গাঁৱৰ এটা দেওধা আহে আৰু তো দেওধাকেইটা তাৰমানে দৌৰি আহি আছে নে দেৰি হৈ গ'ল গম নাপাওঁ আৰু আহিছোঁ একবাৰ ৰাস্তাৰ ফালে বোলো চাওঁ ৰ'ব আহিলে আপোনালোককো দেখুৱাম ধুনীয়া কৰি দেওধাক চাওঁতে এতিয়া বাজিল 6টা এতিয়া নহ'লে দেওধাৰ আমাৰ দেখা দেখি নাই আৰু গম পোৱা মতে আমাৰ দেওধাটো বোলে অলৰেডি গ'লে সেয়াত গাড়ীত মানে গিৰুৱাৰ চাকক দিলে আৰু গিৰুৱাৰ পূজা যিহেতুকে থাকে আৰু এতিয়া আমি ৰেডি হৈছোঁ আৰু আমাৰ দেউতাকেইটা আহিব বাক্তিয়াৰ পৰা আমি ধুনীয়াকৈ দেউতাকেইটাকে কৰিম ভিডিঅ' কৰিবি আমাক দিবি দিম ভিডিঅ' কৰিম দে আমাৰ ইফালে দেওধাকেইটা অহালৈকে আপোনালোক দেখাও আহক গেৰুৱাৰ মা মনসা পূজাত কি হৈ আছে কোন দেওধা আহি পালে তাতে মিষ্টাৰ বিগুৱে আগতে গৈছিলে নহয় সি আপোনালোকৰ কাৰণে ধুনীয়াকৈ ভিডিঅ' ৰেকৰ্ড কৰি থৈ দিছিলে মই প্ৰত্যেকবাৰ তাক আগতে যাব দিওঁ এইবোৰ চাবৰ কাৰণে আৰু বহুত বেছি মানুহ হয় যে সেইকাৰণে মই মানে নাযাওঁ লগতে তেওঁলোকো একদম পূৰা দৌৰি আহে জ'চত আহে আৰু তেওঁলোকৰ পিছেও পূৰা মানুহবোৰ দৌৰি আহে সেইকাৰণে অলপমান ছোৱালী মানুহগিলাৰ কাৰণে অলপমান সেই হৈ যায় আৰু মই সেইকাৰণে তাকে পঠাই দিওঁ আপোনালোকৰ কাৰণে ভিডিঅ' ৰেকৰ্ড কৰিবৰ কাৰণে তো এয়া চাওক দেওধানী নৃত্য আমাৰ গেৰুৱা মনসা পূজাত অলৰেডি আহি পালেই ভালেকেইটাও দেওধা কিন্তু আমাৰ দেওধাটো এতিয়ালৈকে অহা নাই মই বাৰু ৰখি আছোঁ আপোনালোকে ভিডিঅ' ক্লিপকেইটা অলপমান চাই লওক ৰাতি হৈ গ'ল দেওধাক দেখা দেখি নাই মানুহবোৰ একদম ভৰ্তি হৈ গৈছে দেখিছেনে কিমান মানুহ একদম ৰখি আছে পোহৰ পৰা আন্ধাৰ হৈ গ'ল এতিয়া গ'লে দেখা দেখি নাই হয়নে আপি তাই আমাৰ কঁকাল বিহে গ'ল দে মোৰ এনেকৈ ধৰিছিলোঁ কঁকাল বিহে গ'ল নহ'লে পেটটো ওলাই যাইছে আৰু গাইজ ফাইনেলি আহি পালে এজন দেওধা আৰু এজন দেওধা আহিবৰ কাৰণে বহুত সময় ৰখিব লাগিব তেখেত বোলে বহুত দূৰত আছে তো এয়া আমাৰ গাঁৱৰ পূৰা মানুহবোৰ একগোট হৈ ৰখিছে আৰু এতিয়া ঢালিব পানী আৰু বেলপাতৰ মালা পিন্ধাব কাৰণ কিছুমান মানুহৰ শুৱনি থাকে বা কিছুমান মানুহে বিচাৰে আৰু এইটো কাম কৰিবৰ কাৰণে তো এয়া চবে ৰখিছে আৰু চবে ধুনীয়াকৈ দেওধাজনক পিন্ধাই দিব আৰু পিছে দেখিছে নাই কিমান মানুহ আহিছে একদম মানে বাইকেদি আহিছে খোজকাঢ়িও আহিছে পূৰা ভাল লাগি যোৱা পৰিৱেশ গাইজ সেইটো দেওধা আহি পাওঁতে চাগে অকণমান দেৰি হ'ব সেইকাৰণে আমি তেখেতলৈ আৰু বেছি দেৰি ৰখি নাথাকিলোঁ আৰু ডাইৰেক্ট ওলালোঁ মা মনসা মন্দিৰলৈ ওলোৱা নাই আৰু তইতো আহিছে দেচোন এতিয়া আহিছে বেলেগ কাৰণত কিন্তু পূজাত তাতে বোলে তাত হেডিং কৰিব যাব আমি পূজা চাম আৰু তাত আৰু এটা কাম আছে সেই কামটোও কৰিব যাব আৰু গাইজ আহি কেনে আমিও বাইক ৰেলীটোত ভাগ পাই গ'লোঁ কাৰণ অলপ আগতে দেখুওৱা দেওধাজন এতিয়ালৈকে মা মনসা মন্দিৰ পোৱাই নিছিলে কাৰণ তেওঁ গোটেই ৰাস্তা খোজকাঢ়ি আহিছে যিহেতুকে তো সেই ৰেলীটোত আমিও আহিলোঁ একদম আৰু এয়া দেখিছেনে মনসা মন্দিৰৰ একদম ডেক'ৰেশ্যনটো মজা হৈ গৈছে আৰু ভণ্টিয়ে আমাক এৰি থৈ তাই গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ অলপমান বোলো দেওধানী নৃত্যকে চাওঁ কাৰণ আজি যিহেতুকে প্ৰথম দিনত তাৰমানে দেওধানী নৃত্যটো ভাল হয় মানে বলি চলি নচলাৰ আগতে অলপমান দেওধানী নৃত্য চাই বেছি ভাল লাগে মোৰ বিশেষ কৰি আৰু তো সেইকাৰণে অলপমান দেওধানী নৃত্য চাই আছোঁ আপোনালোকেও অলপমান চাই লওক ৰাতিৰ দেওধানী নৃত্য
গাইজ পূজাৰ মাজত লগ পালোঁ মিষ্টাৰ ভিগুক। মিষ্টাৰ ভিগুৱে আমাক খুৱাব, কি খুৱাবি? ময়ো বহুত দিনৰ মূৰত কুলফি খাম। হয়তো কিমান হৈছে খুৰা কুলফিটো? 10 টকা হৈছে নেকি? 10-15 হৈ গৈছে, মানে দাম বাঢ়ি গৈছে আৰু। আমি এতিয়া কুলফি খাম দেই। মই তেতিয়া আছিল 8 বছৰ 10 বছৰ 11-12। এই নহয় আমি খাইছোঁ 2 টকীয়া কুলফি। 25 বছৰ হ'ল নহয়, মোৰ 25 বছৰ হ'ল। হয় নেকি? এয়া আমাৰ অঁ হয় নেকি? আগতে আপুনি ইয়াতে কৰিছিলেনে বেপাৰ? তো এয়া আমাৰ কুলফি লোকেল কলফি। হয় নেকি? খাব পাৰে। অঁ হ'ব পাৰে দিয়ক, গম নাপাওঁ। খাব পাৰে দিয়ক, সেই মানে একো ৰেট মনত নাই বাৰু, কিন্তু অলপ চলপ মনত আছে আৰু কম দামত খাওঁ। আৰু গাইজ এতিয়া স্কুটিখনৰ দীঘৰ পিছফালে সদায় মোৰ পুঠা অভ্যাস যে, তাইক চাইড কৰি দিছোঁ, তেওঁ উচ্চা আৰু অলপমান দেওধানী নৃত্য চালোঁ আৰু এতিয়া আৰু বেছি চাই নাথাকোঁ। এতিয়া যাওঁ আমি আগৰ ফালে, ভণ্টি আছে গেৰেজ চকত, তাইক এবাৰ লগ কৰোঁ, মানে একেলগে তাইৰ লগতে যাম আৰু মই। চবে চাই আছে পূজা, কিন্তু আমাৰ বৈ দেখিছেনে নাই? বিজনেছ নব, পুৰা বিজনেছ ওমেন, পুৰা বিজনেছ কৰি আছে। আমাৰ ভণ্টিও আহিছে আৰু সেইদিন কৰিব, কালি বন্ধ কৰিব, কালি পূজা চাব কিন্তু। আজি ইমানে গৰম, খুৰাজনে দেখিছেনে গাত ফেনখন লগাই লৈ দিছে, ইমান ধুনীয়া লগাই আহিছে টকালত। গৰম লাগিছে খুৰা? খুৰা দেখোন গাত লগাই লৈছে ফেনখন। হয় নেকি? ফেনখনো তাকত আছে, আপোনাক বলে পৰা নাই। গাইজ হঠাতে দেখিছেনে গেৰুৱা চকত ইমান বেছি মানুহ হৈ গৈছে, কাৰণ আহি আছে গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ একমাত্ৰ পুত্ৰ। তো তেখেত আহিছে, আৰু কৈছিলোঁ নে আপোনালোকক এইখন পূজাত বহুত ডাঙৰ ডাঙৰ মানুহ আহে বা বহুত জনজাত এইখন পূজা, আমাৰ গেৰুৱা পূজাখন। তো তেখেতো আহিছে আৰু মই ৰখি আছোঁ তেখেতক চাবৰ কাৰণে, কাৰণ তেখেত বহুত বেছি হেণ্ডচাম হয় আৰু মই তেখেতক টিভিত দেখি থাকোঁ, ভাল লাগে। তো সেইকাৰণে ৰখি আছোঁ। অকল ময়ে নহয়, চাওকচোন কিমান মানুহ ৰৈছে, আৰু তেখেত যিহেতুকে কংগ্ৰেছী, তো কংগ্ৰেছৰো বহুত মানুহ আহি কিনে ইয়াতে, কংগ্ৰেছ দলৰ বহুত মানুহ আহি কিনে ইয়াতে ৰখি আছে। মোৰ বাৰু পলিটিকেল ফালৰ পৰা কোনো ধৰণৰ স্বাৰ্থ নাই ৰখি থকাৰ, কিন্তু মানুহজনক ভাল লাগে, কিবা এটা মানুহজনক বহুত বেছি মানে ভাল লাগে। তো সেইকাৰণে মই মানে ৰখি আছোঁ তেখেতক চাবৰ কাৰণে। আৰু এনেও এবাৰ ওচৰৰ পৰা ডাঙৰ মানুহক চাব ভালনো কাৰ নালাগে, সেইকাৰণে মোৰো মানে ভাল লাগে কাৰণে ৰখি আছোঁ আৰু তেখেতৰ পিছে পিছে গৈ আছোঁ। এয়া মোৰ লগত আছে ছাৰ। তো ছাৰ আপোনাৰ কথা শুনি আছিলোঁ বা আপোনাক টিভিৰ কথা দেখি আছিলোঁ, কিন্তু আজি আপোনাক লগ পাই বহুত ভাল লাগিল। আৰু আপোনাক মই মানে বহুত বেছি ভালো পাওঁ। আৰু আপোনাৰ কেনেকুৱা লাগিল আমাৰ গেৰুৱা পূজাত আহি? না বহুত ভাল লাগিলে, আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়তো ইয়াত আহিব পাৰিম, আৰু ইয়াত উপস্থিত থকা সকলোৱে যে নিজৰ মনৰ কামনা পূৰণ কৰিবলৈ এটা সুযোগ পায়, এটা সুস্থ পৰিৱেশ, আৰু মই উদযাপন সমিতিৰ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। আৰু গাইজ তেখেতৰ লগত কথা পাতিলে ইমান ভাল লাগিল, মাই গড ইমান বহুত বেছি ভাল লাগিল, বহুত বেছিয়ে ভাল লাগিল। আৰু এয়া কৰিও চাব আহিছে পূজা। গাইজ ধুনীয়াকৈ আহিলোঁ পূজাৰ পৰা, আৰু এতিয়া ধুনীয়াকৈ অলপ কাপোৰ চিলাব লগা আছে, এইখিনি চিলাই লওঁ, চিলাই কিনে শুই যাম। কালি ৰাতিপুৱা হয়তো মই মেডিকেলত যাব লগা হ'ব পাৰে, আৰু যদি মেডিকেলত নাযাওঁ তেনেহ'লে মাৰ লগত মানসা পূজা চাব যাম। গতিকে কালি ভিডিঅ'টো চাব নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই বাই গাইজ।